এইটো বস্তুটো এই বস্তুটো মই দেখাম আপুনি চাবচোন লুক এট দিছ ইট লুকছ লাইক ইয়াতে ৰাতি যেন শিয়াল বাঘ এইবোৰ যেন সোমাই থাকে কাৰণ কনষ্টেণ্টলি ইয়াৰ পৰা শিয়ালৰ মাত মই শুনা পাওঁ ৰাতি হোৱা দি থকা আৰু এইবিলাকতে থাকে আৰু ভয় লাগে ভাই সোনকালে যাওঁ বাই বাই নমস্কাৰ ৰাইজ মই বিৰুপন আৰু এটা নতুন মিনি ব্লগলৈ স্বাগতম জনাইছোঁ বহুদিন যিহেতু ভিডিঅ' দিয়া হোৱা নাই কিন্তু কেইবাটাও ক্লিপ লৈ থৈ দিয়া আছিলে তাকে বোলো আজি ভাবিছোঁ গোটেইকেইটা দিনৰে ভিডিঅ' একলগত দিওঁ এতিয়া ফাগুনৰ সময় আৰু পলাশ ফুলিছে শিমলু ফুলিছে তাৰ মাজতে আমি ফুলকবি আলুৰে আঞ্জা বনায়ো ভাত খাই আছোঁ ইমান কষ্ট একেটা দিন ঠাণ্ডা লাহে লাহে যাবৰে হ'ল আৰু ইউনিভাৰ্চিটি যাবলৈ মনেই নোযোৱা হ'ল তাৰ মাজতে যাবতো লাগিবই ক্লাছকেইটা কৰিবই লাগিব এটেণ্ডেঞ্চৰ কথা আছে আৰু যিহেতু 4th চেমৰ ষ্টুডেণ্ট এটাই মাত্ৰ ষাণ্মাসিক বাকী আছে গতিকে একেদিন ক্লাছ গৈছোঁ চিনেমা চাইছোঁ তাৰ মাজতে কিন্তু টিভিত ডাঙৰ পৰ্দাত নিজক দেখিও ঠিকছে হাঁহিছোঁ লগৰবিলাকৰ লগত ফূৰ্তি ফাৰ্তা কৰিছোঁ আৰু বৰ বিশেষ কিনো কৰিম ঘূৰিছোঁ ফুৰিছোঁ পুতলা নাচ চাইছোঁ তাৰ মাজত ডিপাৰ্টমেণ্টত যেতিয়া ভাৰ্চিটি উইকক লৈ কাজিয়া হৈছে সেইবোৰ চাই বৰ আনন্দ পাইছোঁ আৰু সেইদিনা শিৱৰাত্ৰি বুলি গ'লোঁ মোৰ ৰুমৰ ওচৰতে থকা কালেশ্বৰ মন্দিৰলৈকে বুলি ইমান ওচৰতে আছে অথচ মই আজিলৈকে গমেই পোৱা নাছিলোঁ দেখাই পোৱা নাছিলোঁ মোৰ ৰুমৰ পৰা মাত্ৰ খোজকাঢ়ি 1 মিনিটৰ বাট ইমান ভাল লাগিল গৈ চাওকচোন ইউনিভাৰ্চিটিৰ ভিতৰতে ইমান ধুনীয়া জেগা আছে এইটো শ্ৰী শ্ৰী কালেশ্বৰ মন্দিৰ ইমান ভাল লাগে কোনো কেতিয়াও গমেই পোৱা নাছিলোঁ আজি মই এক্সপ্ল'ৰ কৰিলোঁ বিচাৰি আহিলোঁ চ' তোমালোকক লৈ আহিম এদিন আৰু বাই আৰু আজিলৈ বিদায় লৈছোঁ আৰু এইকেইদিন যিহেতু ভাৰ্চিটি উইকৰ প্ৰিপেৰেশ্যন চলি আছে ভাৰ্চিটি উইক আহি আছে গতিকে ৰেগুলাৰলি ভিডিঅ' দিবলৈ চেষ্টা কৰিম আশীৰ্বাদ কৰিব মৰম দিব আজিলৈ আহিছোঁ বাই কপি আছে ভাই পঢ়িব লাগিলে